আজি আমি বৰ্গমূল নিৰ্ণয় পদ্ধতি অলপ আলোচনা কৰিম। আমি এটা সংখ্যা লৈছোঁ 2916। এতিয়া বৰ্গমূলৰ বহুতো নিয়ম আছে। আমি আগতে যেতিয়া সৰুতে পঢ়িছিলোঁ তেতিয়া এইটো নিয়মটো আমি পঢ়িছিলোঁ, দীৰ্ঘ হৰণ কৰি কিনে আমি বৰ্গমূল উলিয়াওঁ। কি কৰিম প্ৰথমতে 2196 আমি দুটা জোৰ কৰি ল'লোঁ, পেয়াৰ কৰি লৈছোঁ। এতিয়া 29ৰ আটাইতকৈ ওচৰৰ বৰ্গ সংখ্যাটো আমাক লাগে। আমি গম পাম যে 5 × 5 25 ইয়াত লিখি থৈ দিছোঁ। 29ৰ একেবাৰে ওচৰত কি আছে 25 আছে। গতিকে আমি 5 দি চাওঁ 25। এতিয়া বিয়োগ কৰিলোঁ 4। এইবাৰ আমি গোটেই পেয়াৰটো নমাই আনিব লাগিব 416। এইবাৰ আমি কি কৰিম, এই যে আমি 5টো লিখিছোঁ যে বা এই 5টো আমি দুগুণ কৰিম, দুগুণ কৰি ইয়াত লিখিম 5 × 2 = 10 অৰ্থাৎ 5 × 2 = 10। এতিয়া আমি এনেকুৱা সংখ্যা এটা বাচিব লাগিব যে যিটো সংখ্যাৰে ইয়াত আমি যি বহাম সেই সংখ্যাটো ইয়াত বহালে এই সংখ্যাটোৰ লগত মিলি যাব লাগিব। এতিয়া আমি চাওঁ এনেকুৱা, আমি এতিয়া সিদিনাখন আমি আলোচনা কৰিছিলোঁ যে ইয়াত 6 যদি থাকে একক ঘৰত, যিহেতু সংখ্যাটোৰ 6 আছে, কোনটো বৰ্গ সংখ্যা হ'ব পাৰে। এতিয়া আমি ইয়াত এটা কথা গম পালোঁ যে একক ঘৰত ইয়াত দুটা আছে, 6 ইয়াতো আছে আৰু ইয়াতো আছে। হয়তো ইয়াৰ সংখ্যাটো 4 হ'ব, হয়তো বা 6 হ'ব। গতিকে আমি প্ৰথমতে 4 দি চাওঁ। যদি ইয়াত আমি 4 বহাওঁ, 4 এতিয়া আমি ইয়াতো কি বহাম 4 বহাম বা 4 বহাম। 4 4 গুণ কিমান 16 আৰু 4 আৰু 4 × 1 = 4 কিমান হ'ল। গতিকে আমাৰ মিলেই গ'ল, আমি 6লৈকে যাবলগীয়া নহ'ল। গতিকে আমি 2916ৰ বৰ্গমূল যেতিয়া আমি উলিয়াম তেতিয়া আমি বৰ্গ সংখ্যাটো কিমান পাম 54, অৰ্থাৎ 54ৰ বৰ্গ 2196। এইটো বৰ্গমূল। এইটো আকৌ এটা সহজ পদ্ধতি উলিয়াব পাৰে, আমি এইবাৰ সেইটো আলোচনা কৰি চাওঁ। 2916 আকৌ আমি এইবাৰ পেয়াৰ কৰি লৈছোঁ। এতিয়া আমি এইফালৰ পৰা চাওঁ যে 6 ক'ত আছে। 6 আছে হয়তো একৰ ঘৰত, যিহেতু 6 আছে আৰু ইয়াত আছে। গতিকে বৰ্গ সংখ্যাটোৰ একৰ ঘৰত হয়তো 4 থাকিব বা 6 থাকিব। এতিয়া হয়তো বা 4 বা 6 থাকিব। এতিয়া আকৌ আমি এটা কথা মন কৰিম যে এতিয়া 29 আছে, 29ৰ একেবাৰে ওচৰৰ বৰ্গ সংখ্যা কি সেইটো আমি চবেই জানো 25, গতিকে 5। কিন্তু এতিয়া আমি কেনেকৈ গম পাম যে এইটো হ'ব নে এইটো হ'ব। তেতিয়া আমি এটা কথা আৰু মন কৰিব লাগিব যে 29ৰ ওচৰৰ 29টো কোন দুটা বৰ্গ সংখ্যাৰ মাজত আছে। যে 5ৰ বৰ্গ 25 আৰু 36 আৰু ইয়াৰে একেবাৰে ওচৰত কোনটো আছে 29ৰ একেবাৰে ওচৰত আছে 25, গতিকে 25 মানে 54। এইটো গতিকে আমি গম পালোঁ যে 2916ৰ বৰ্গ সংখ্যাটো হ'ব 54। আৰু একে পদ্ধতিৰে তোমালোকে এইটো কৰি চাবা, নিজে কৰি চাবা। যদি কিবা ডাউট থাকে আকৌ কমেণ্টত জনালে হ'ল। ঠিক আছে, থেংক ইউ।